আছোঁ খবৰ ভাল মোবাইল এবাৰ মোবাইলটো ফাৰ্ষ্ট ব্লগ হয় ছাবস্ক্ৰাইব মোবাইল চিষ্টেম চাব পাৰে বাহিৰত আছে এতিয়াও মানে আমাৰ ষ্টাফটো যোনটো আছে মানে নিয়েই নিয়ে প্ৰায় চাব পাৰে নিয়েই নিয়ে বিজনেছ নিয়ে প্ৰথমতে নিবাই আছিল কিন্তু আমি এতিয়া নিবাই পাৰা নাই বৰ্তমান কৰোঁ কি অৱস্থাই নিয়ে চাব পাৰে আমাৰ চিষ্টেম ক'ৰবাত যায় ক'লৈ যোৱা চাব পাৰে কিচেনটো মানে আমাৰ হেৰিটো পাকঘৰটো এটা নিব লাগে চবতে মাটিৰে ঘৰ দিয়ক ক'বা কি মাটিৰ ঘৰ এটা নিব লাগে এটা পানী কিমান দিছে না ইমান পানী আছে চাব পাৰে ইমান পানী চাব পাৰে মোটামুটি আমাৰ এক ঘৰ আহিল এতিয়া পানী পানী ইমান এতিয়া বস্তু পিছত আমি এপাৰ একদম নিবাৰ কাৰণে আহিলোঁ কি ক'বা আমি এপাৰ নিম বুলি ভাবিলোঁ আৰে পুষ্পা চলো और इसको इधर रख देते और हमारे पानी में ऐसे लेकिन किताब सब बारे किताब गोता भिजी गए সেইবিলাক या लाड़सा नहीं किताब कमी नहीं बिला इनके से सब इला बेचंद्रा बसी का तो देते उसका इधर इमान पानी होसी आता तो बाकी ये होगा पानी में आसी मैं सुधा बार हागला चिंग से तो हम हागू लचिंग तू लचिंग तो तीन पानी लगा लिया अपना अपना देखे जाओ डाक जन जाओ सरकारी देखो आई हेटिंगत लगा लिसी এই জিমটো বেছি হেগা লাগাতে জিমটো কমি দিও রুমত পানি মারা কর পারা আইলা মারবেও নাস না আমি তো কামে কাপা জানা উদা হাতলিপা পাগলা কোন উত্তর दे इधर इसे इसको मारना भी नहीं आता इसको तो हद भी सिलेक्ट करना चाहिए तो आप जाओ इधर से हमारे घर से गेट आउट हो जाओ आप जाओ মোৰ মানে প্ৰথমতে এটা হিন্দী চেনেল আছিল ভগৱত কিন্তু সেইটো মই পাছত বাদ দিলোঁ এতিয়া মই এইটো অসমীয়া কৈছোঁ চেনেলটো বাৰু ছাবস্ক্ৰাইব কৰি দিব মানে মানুহে কথা কৈছোঁ এইটো জাগাটা তিনি কৈছে জুম কৰি দেখিছিলোঁ এতিয়া মানে টিঙত পানী লগাই দিছে টিঙত উপায় নাই এতিয়া চাওঁ তকত অলপমান মায়ে যি কাম কৰি আছে বেড়াগিলা মানে গোটা ভাঙি গৈছে এইগিলা মানে এপৰাই গোটা হৈ গৈছে এপৰাই ইমান মনৰ পৰাই বেড়াগিলা গোটা হৈ গৈছে কালি গোটাই ঠিক কৰিছে আৰু তেওঁ বেড়াগিলা গোটাই ঠিক কৰিছে গোটা পানী খানিবাৰ বিচনাত বেডখানা ফ্ৰেণ্ড আছে কথা আৰু কালি পৰে দি দিওঁ কালি বা পৰহি মানত গেলি কিচেন আছে কিচেনটো এপৰাই তাকে লৈ যাব সেইটোত লৈ যাব কালি ষ্টাফ কৰিব অলপমান দেৰিকৈ গাড়ী পিছত এইফালে ঠিক কৰিব কালি গেলে এটাই আহিছিল কিন্তু কালি মানে ভিৰ হয় না বস্তু চব বাহিৰ ওলাই দিছে চাব পাৰে টিভিত পানী আৰু মাৰিব লাগিব এইটো হুপটো বেৰ এইটো মাৰিব নাহি মাজু মাৰিব মাৰিবতো লাগবই ভ্লগ বনাবা ইয়াতে क्या बोला कैमरा ऑन है मार खा ले अब देख सकते इसको नहीं मार पा रहा आप करूँ क्या लो अब इसको बिजाई देना हाथ इधर से बिजाई दो और गेट आउट और आपको मैं दिखाता हूँ मेरे जो घर किचन है किचन में मतलब वो कल ये सब भगाया गया था इधर इसलिए मतलब मेरा सब किताबें नष्ट हो गया चप्पल से चप्पल तो भाग के हमारे हम कहाँ थे हम मतलब हमारा एक जगह जी था वो हो गया सॉरी मैंने सॉरी মানে পানী ইমান হৈছে ইটো পাই যোনটো আমাৰ লাইটটো পাই ইমান পানী আছে যে লাইটটো পৰিলে গোটা শেষে হৈ গ'ল তো মানে চব পানী আছে নেকি বে আকৌ নে সেগুলো আছে ও বাইরে চলে সেটা অনেক সবার বাইরে অনেক কথা আছে এতে মানে ভিতরতো হেৰি হৈছিল আৰু বাইরে পানী চেলিং কথা ওলোৱা আছে নিয়েই নাই গিলা পালিং চেলিং গিলা মানে নিয়েই নাই বৰ্তমান পালিং গিলা আছে ইয়াতে 95% কাম এটা হ'ব সরি 70% হৈছে কাম 30% কাম আছে বৰ্তমান কাম কৰাই নাই এইটো কামৰ হোৱাই নাই এইটো মুচি আছে এতিয়া বৰ্তমান মুচাৰ পিছত এতিয়া মানে আৰু কভাৰিং কৰিব কভাৰিং কৰাৰ পিছত এইগিলা বিচনি আছে যোনগিলা বিচনি আছে এইবিলাক মানে সেইফালে লৈ যোৱাৰ পিছত এইফালে কি হ'ব আকৌ নহয় টিভিটো মানে এনেকৈ ঘূৰি দিব
অলপ পানী খাওঁ ৰখা এটা লাগিছে পানী খাওঁ গ্ৰাফটি সিমু আৰু পানী খাওঁ গেল দিছে কাম যাওঁগৈ পানী খাওঁ বাহিৰৰ আৰু এটা ঘৰ আছে সেইটো ঘৰ আপোনালোক দেখাওঁ বলক ঘৰটো দেখাওঁ ৰাস্তা হয় দেখিছোঁ আগতে হিন্দী ঘৰলৈ এই ঘৰটোতো অৱস্থাই নাই আপোনালোক দেখাওঁ চলক বলক ঘৰটো চাওক মাৰুতি ঘৰটো কেনে আহিছিল কেনে আহিছিল আপোনালোকে চাওক লাগালি টিং আছিল ইমানমান মানে যদি পানী হ'ল পানী ইমান মানে গেলিছিল নহয় মই কৈছোঁ বাঁহগিলা কথা পচি গৈছে পচি যোৱাৰ পিছত তাই ধামাকে বসছে খালি নমাই আছিলোঁ হাততে গাঁত মাপবিলাক বাছিলোঁ কিন্তু আমাৰ পাৰৰ পাৰ চাৰ আছিল চাইলোঁ অলপ আকৌ পাৰাই ওপৰৱালা লৈ গৈ লৈ গৈছে পাৰা মোৰ কলাম থোৱা নাই এইটো লাইট এটা সোমাই আছে লাইট পানী খাওঁ গিলাচ চব আছে লগতে চেণ্ডেলো আছে মানে অলপমান ভয় লাগে এইবাৰ ভয় লাগে কাৰণটো অলপ সাপ থাকিব আৰু স্নেক জেগাখিনি মানে একদম বেয়া স্নেকৰ কাৰণে একদম পানী বহুত আছিল পানী বহুত কমি চাব পাৰে এই দুদিন চাৰি মানে ঘৰটো আছে চাব পাৰিনে সিহঁতৰ ঘৰটো টিং পাৰ হৈ গৈছে পাৰ হৈ গৈছে আমি ক'ত আছিলোঁ সেইটো জেগা দেখাম মানে ফাৰ্ষ্টত কেইদিন ক'ত আছিলোঁ পানী হওঁতে সেইটো দেখাম সেইটো মছজিদ হয় মছজিদ ওপৰত টেক কৰি দেখি দিওঁ মছজিদ ভিতৰত পানী হৈ গৈছে চাব পাৰে মছজিদৰ ভিতৰত পানী হৈ গৈছে বহুত চাহ এইটো ক'ব নোৱাৰি চাপাৰকৈ বনাইছে এইটো লেট্ৰিন কথা বাঢ়ি চৰকাৰী লেট্ৰিন কি ক'ব টিঙত পানী লাগছে গঁৰাল কি বস্তু এইটো কলা তললৈ যাওঁ এইবিলাক ক'ত আছিলোঁ এইটো আমাক আপোনালোকক দেখাম চ' চালতে মানে বলা আমাৰ ছাগল এইটো চাব পাৰে এইটো ডাঙৰ মাছৰ ঘৰ হয় তাতে বাৰীতে আছিলোঁ তাতে কেইদিন 3 দিন মই বাৰীতে আছোঁ বাকী এফালে 5 দিনমান আমি নগাঁৱলৈ গৈছোঁ তাত দেৰি তাতে আছোঁ সেইফালে আৰু থাকিলোঁ কেইদিনমান এইফালে লাইনো নাছিল বহু কেইদিন সেইকাৰণে ভ্লগ মই বনাব ফাৰ্ষ্ট ভ্লগটো মই বানপানীত বনাব খুজিছিলোঁ কিন্তু মই পিছত নবনালোঁ বানপানী হোৱাৰ কাৰণে লাইনো নাছিল যোনটো অফ কৰি দিওঁ যোনটো বেচিছে এইবিলাক বস্তু এতিয়া আজি গোটেই নিব লাগিব চাই লওক চেষ্টা বিজনেছ নিয়েই নাই পানী ইমান পানী থাকিম ক'ত খাম কি প্ৰথম দিনা মানে ভবাই নাছিলোঁ যি পানী স্পীড একদম 1 লিটাৰ খাওয়া যায় গৈছে আমি 1 ঘণ্টা 2 ঘণ্টাত পানী 1 লিটাৰ ইচ্ছা কৰে ভাবক তো পানী ইমান স্পীডত আছে ৰাস্তাত কিমান পানী জানে সেই ৰাস্তাত হৈ গৈছে ৰাস্তাত ইমান পানী 5 দিন আগত 6 দিন আগত ভাববা পাৰে 6 দিন আগত ইমান পানী আমি পাগলা হৈ গৈছোঁ পিছত আমি আমাৰ জেঠী এটা ঘৰ ল'লোঁ তাতে আমি 5 দিন আছোঁ 5 দিনৰ পিছত আমি আহিলোঁ একে ক'ব পাৰে আহিলোঁ 5 দিনৰ পিছত পানী নাই তাৰপিছত পানী নাই পিছত পানী নহয় আমাৰ কাৰণটো পানী শুকাই গৈছে মানে এইফালে বিজুলী বোলে জেগা এটা আছে তাতে মানে গোটেই মাথাউৰি ভাঙিছে এটা মাথাউৰি ভাঙোতে পানী গিলা সেইফালে গোটেই বাগৰি গৈছে তাৰ বস্তু দেখা এখন নাও আছে টাইটানিকখনতে আটলাণ্টিকৰ পানীত সোমাই গ'ল টাইটানিক আমাৰ লোকেল টাইটানিকখন মানে আমি ফাৰ্ষ্ট উঠিছোঁ উঠাৰ পিছত কালা পানীত সোমাই গৈছোঁ কাৰণ এখন ফাট মেলিছে চাব পাৰে আপোনালোকে লোকেল টাইটানিক এখন চাই পাগলা হৈছোঁ কাৰণ আৰু এতিয়া আমাৰ টেংকি চাব পাৰে টেংকি এইটো ৰাস্তা হয় নাৰিকল দাম্মা মানে কাম কৰি আহিছে অলপমান চাই কিমান খান কাম আগবাঢ়ি আছে চাব পাৰে এইটো বেৰা ভাঙি গৈছে ঠিক কৰিবই পৰা নাই মানে গোটাই হৈ গৈছে পানী কিমান পানী হৈছে হিচাপেই নাই যে আজিৰ ব্লগটো ইমানতে খতম চাই লওক আৰু আমাৰ ঘৰ মিস্পে আছে মাই ইমান কৰিব পাৰে উপায় নাই কি ক'ব মানে আজিৰ ব্লগটো ইমান খতম কৰোঁ মানে শেষ কৰোঁ মানে কিছুমানে ব্লগৰ ষ্টাৰ্ট কৰিম গালি গ'লে তো গাইজ থ্যাংকস ফর ওয়াচিং और आप ইমান মানে বানপানীৰ অৱস্থা চাবই পাৰে বানপানীত কিমান কষ্ট হয় এই বানপানীত কষ্টৰ ফল এতিয়া আমি ভুগিছোঁ বৰ্তমান ভুগি থকাৰ উপায় আছে এইবিলাক চাব পাৰে এইবোৰ ঘৰ ভাঙিছে তাৰ কিতাপ পত্ৰ ভিভাইছিল মোক ফুটাই গৈছে চেমিনাৰ এইটো ক্লাছ 8 আৰু 4 9 পাম আৰু পিছে তো আজি ব্লগটো ইমান খতম কৰোঁ তাৰে অৰ্ডাৰ বস্তু দি যাওক চাব পাৰে এইখিনি মই যদি সোমাই দিছিলোঁ এটা কালাগে ওপৰত যাব দিছিলোঁ আজি ব্লগটো খতম বাই বাই